ছোৱালীয়ে জীৱনত বহুত উপহাৰ পায়, কিন্তু কোনোবা ল'ৰাই দিয়া সন্মান ছোৱালীৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ যাম। জীৱনত চবৰ লগত হাঁহি ধেমালি কৰি থাকিবলৈ চেষ্টা কৰা, কাৰণ জীৱন এবাৰ গুচি গ'লে আকৌ ঘূৰি নাহে। পৃথিৱীখন ভাল দিশত নিবলৈ হ'লে প্ৰথম নিজেই ভাল কাম কৰা, আৰু তাৰ পাছত বেলেগক শিকাবলৈ চেষ্টা কৰা। তোমাক মানুহে যিমানেই যি নকওক কিয় তুমি মনে মনে থাকিবলৈ চেষ্টা কৰা, কাৰণ সূৰ্যই যিমানে ডাঙৰ ৰ'দ দিলেও কেতিয়াও সাগৰৰ পানী শুকুৱাব নোৱাৰে। সূৰ্যৰ তাপ আৰু মা দেউতাৰ খং সহ্য কৰিবলৈ শিকা, কাৰণ সূৰ্য ডুবি গ'লে পৃথিৱী অন্ধকাৰ হৈ যায়, আৰু মা দেউতা ঢুকালে জীৱন অন্ধকাৰ হৈ যায়। সকলো মানুহৰ জীৱনত এটা বেলেগ বেলেগ সমস্যা আছে, কিয়নো সমস্যা নাথাকিলে জীৱন জীয়াই থকাৰ কোনো কাৰণেই নাই। জীৱনত আগবাঢ়ি যাবলৈ হ'লে ভাল লগা বস্তুবোৰ বাদ দিব লাগে, কাৰণ ভাল লগা বস্তুবোৰে জীৱনত আগবাঢ়ি যাবলৈ নিদিয়ে। জীৱনত লগৰ সদায় ভালকৈ বাছি বনাবা, কাৰণ তুমি সেইটো ৰাস্তাতে যাবা য'ত তোমাৰ লগৰবিলাক যাব। অতীত আৰু বৰ্তমান কি হ'ল সেইটো ভাবিবলৈ বাদ দিয়া, আৰু ভৱিষ্যত কি হ'ব এইটোৰ ওপৰত কাম কৰিবলৈ লাগি যোৱা। জীৱনত অহংকাৰ কাকো নকৰিবা, কাৰণ অহংকাৰ শব্দটোৱে তোমাক একেবাৰে ধ্বংস কৰি দিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, আৰু চেনেলটোত প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।